গুড মৰ্নিং নমস্কাৰ মই ৰশ্মি স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি হৈছে স্পেচিয়েল ডেট মানে দেৱালী আপোনালোকক দেৱালীৰ বহুত শুভেচ্ছা থাকিলে আৰু দেৱালী যদিও মানে বতৰটো বহুতেই বেয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে কালিৰ পৰাই দি আছে কিন্তু কালি গধূলি এৰিছিলে কিন্তু আজি ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ দিয়ে আছে হ'লেও দেৱালীৰ মানে যা যোগাৰ কৰি আছোঁ আৰু আপোনালোকে কৰিছে চাগে জনাব আপোনালোকৰ দেৱালী কেনেকুৱা আৰু মইতো দেখাই থাকিম কেনেকুৱা বাৰু এতিয়া মই ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ হৈ অকণমান বহি লৈছোঁ বহি লৈ ইফালে আমাৰ বৰুৱা দাই চাকি যোগাৰ কৰি আছে আৰু মই এনেকৈ বহি আছোঁ আৰু আমাৰ দেৱালী স্পেচিয়েল কৰিবৰ কাৰণে আৰু মোৰকৈ মৰমৰ দেহা আহিছে আমাৰ ঘৰলৈ আপোনালোকক দেখাই দিম দেহাক ৰ'ব তাইৰ ভিতৰত খেলি আছে মই দেখাই আছোঁ দেহা চোৱা এই আমাৰ দেহা মোৰ দেৱালী স্পেচিয়েল বনাব আহিছে ন দেহা হাই কোৱা ভালকৈ হাই চিপি এটা দিয়া আমাৰ দেহা ডাঙৰ হ'ল মৰম লগা হ'ল আপোনালোকে জনাব আমাৰ দেহাক কেনে লাগে ন এই আমাৰ দেহা পাপা Happy Diwali কোৱা মা দেহা মা Happy Diwali কোৱা চাকি জ্বলাবা বম ফুটাবা Be safe Take care Bye মাহিৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কোৱা মাহিৰ চেনেলটো কোৱা দুখ পাইছোঁ শুনা সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেন্ট কৰিবা দেৱালীৰ দিনত জানো বৰষুণ দিলে ভাল লাগে চাওকচোন এই বৰষুণ যাক নেৰাই হ'ল একেটা মানে সিহঁতে দি আছে বৰষুণ যাক যিয়ে নহওক দেৱালী এনেকৈ পালন কৰিম এতিয়া মই ভাত বনাবলৈ যাম আপোনালোকক অলপ দেৰি পিছত লগ পাম কৈছে দেহা ক'ত আছে মাতা মেঘ মাতা ভালদৰে মাতা ঠাণ্ডাতে ছোৱালীক একে তলৰ পৰা ওপৰলৈকে ফিটিং দেহা নদী পৰি আকৌ কি কালাৰ উঠে কোৱা দেহা কোৱা ইয়াতে কি কালাৰ উঠে কোৱা ইয়াতে হাতত দিলে কি কালাৰ উঠে কোৱা আৰু আমাৰ একে লিপষ্টিক লগাই ধুনু হৈ আছে ন আমাৰ ধুনু মন হয়নে হা দিয়া দেখাই দিয়া ভাত পানী খাই আজৰি হৈ এতিয়া অকণমান বহিছোঁ সিহঁতে চবেই শুইছে মা দেউতা হাজবেণ্ড লগৰজনী শুইছে আৰু মই এতিয়া অকণমান বহিছোঁ তাৰপিছত বতৰটো বহুত বেয়া এনি টাইম বৰষুণ দিয়ে আছে সময় গৈ আছে বৰষুণ কমাই নাই চাকি জ্বলাব হ'বই এতিয়া আৰু দেৱালী বুলি কিবা এটা বনাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণ যাবৰ কাৰণে ভাল লগা নাই হ'লেও চাওঁচোন বনাওঁ নেকি আৰু এতিয়া দেখাওঁ আপোনালোকক কি বনাওঁ বলক মই এখন হাতত মোবাইলটো লৈছোঁ আৰু এখন হাতেৰে বনাই আপোনালোকক দেখাই আছোঁ মোক কেমেৰাটো ধৰি দিবলৈও কোনো এটা মানুহ নাই কাৰণ চব শুই আছে আৰু এনেও হাজবেণ্ডে ধৰি নিদিয়ে মই চব কাম অকলে কৰিব লাগে হ'লেও আপোনালোকক নেদেখুৱাকৈ থাকিব বিচৰা নাই কাৰণ এইখিনি কৈছোঁ যিহেতু আপোনালোকক দেখাব বিচাৰিছোঁ ভাল লাগে দিয়কচোন গতিকে দেখাই দিলোঁ আৰু কেনে হৈছে মোক প্লিজ কমেণ্ট কৰি জনাব
এয়া বনাই হৈ গ'ল আৰু ভাল হোৱা নাই, হ'লেও মানে চেষ্টা কৰিছোঁ কিবা এটা বনাবৰ কাৰণে। এতিয়া চাকি জ্বলাই একে গধূলিহে আপোনালোকক লগ পাই আছোঁ। হেপী দিৱালী কোৱা, হেপী দিৱালী কোৱা, কোৱা। এই বম লাগিব, বম ফুটাবা। আমাৰ দেহাই তিনদিনকৈ কান্দিয়ে আছে না? কিয় 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 কোৱাচোন, কিবা এটা কোৱা, কোৱা। আহক। মই অকণমানকৈ শৰাই এখনো দিছিলোঁ। শৰাই এখন দিলে কিবা এটা ভাল লাগে, সেইকাৰণে চিম্পুলকৈ হ'লেও মই অকণমান ফল মূল কাটি এনেকৈ শৰাইখন দিছিলোঁ। এতিয়া চাকি জ্বলোৱা হোৱাৰ পিছত শৰাইখন ভাঙিলোঁ। এতিয়া চবেই লগ হৈ আমি প্ৰসাদ খাম। দেউতা আমি এতিয়া কি খাই আছোঁ দেহা? প্ৰসাদ খোৱা। কি খাইছা? শ্যামন্তিকাৰ প্ৰেম চাই আছো। দুখ লাগিছে। আমি প্ৰসাদ খাম এতিয়া। দেৱালী স্পেচিয়েল পায়স বনাই আছে বৰুৱা দাই। কইনা, নতুন কইনা, নতুন কইনা, নতুন কইনা আমাৰ ন। পায়স প্ৰসাদ খাই এতিয়া পূৰা বম ফুটোৱাত ব্যস্ত এইজন মোৰ দেৱৰ আৰু মই লগ হৈ তামাম বম ফুটালোঁ। মানে বম ফুটোৱাটো এটা মোৰ ছোৱালী কালৰ পৰাই মানে বহুত ভাল পাওঁ বম ফুটাই। আগতে বহুত ফুটাইছিলোঁ, দাদাই মানে বহুত বম কিনি দিছিলে। মানে দুদিন একে লেঠাৰি বমকে ফুটাই থাকোঁ, ফুলজাৰি জ্বলাই থাকোঁ। আজি ঘৰলৈও বহুত মনত পৰিছে, কাৰণ দাদাই মানে বহুত বম দিছিলে আৰু বহুত মনত পৰিছে দাদালৈ আজি। চাবা ফুটিব। বহুত বছৰৰ পিছত জ্বলাই আছে। আৰে নজ্বলে দেখোন। জ্বলিব, অকণমান ধৰি ৰাখা। উঠা উঠা। হেপী দীপাৱলী। হেপী দীপাৱলী। লোৱা 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 এয়া মাকো বোলো ফুলজাৰি এডাল জ্বলাওকচোন, ইমান ভয় কৰে নহয়, বমৰ শব্দ শুনিলে ভয় কৰে। মই এডাল জোৰ জবৰদস্তি ফুলজাৰি জ্বলাব দিছোঁ। মুখৰ ভাত চাওকচোন, ভয়তে মানে একে অৱস্থা নাইকিয়া হৈ আছে। হ'লেও কৈছোঁ কাৰণে জ্বলাব লৈছে বাৰু মায়ে। চাওকচোন কেনেকুৱা কৰে। ৰ'বা। হাই, আজি নেক্সট দিনাখন হয়, পৰি আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ। কোৱা, মই যাব ওলাইছোঁ। কোৱা কোৱা কোৱা, মই যাব ওলাইছোঁ। পৰিয়ে এতিয়া যাব, তাইৰ গাটো বেয়া যে, সেইকাৰণে বৰষুণ এৰোঁতে যাম বুলি ভাবিছে সিহঁতে। এতিয়া যাব ওলাইছে আৰু আমাৰ পৰিয়ে ন। কি খালা কৈ দিয়া, ৰাতিপুৱা কি খালা কোৱা, কি খালা? পৰিয়ে কি খালে? মেগী মেগী মেগী। পৰিয়ে কি খালে?
দেহামন কৈ দিয়া আমাৰ পৰিয়াল নানি চাই এতিয়া পিছত লগ পাম দেই আমি পিছত লগ পাম দেই বাই কোৱা পিছত লগ পাম দেই কোৱা পিছত লগ পাম দেই আমি আমি যাওঁগে আমি ক্লিপ নুখুলিবা জান আমাৰ যাব ওলাইছে চুমু এটা দিয়া চিপি এটা দিয়া চিপি ভালদৰে জোৰকে যাব দুখো লাগিছে দুখো না মাহী নাযায় নহয় দেহা এতিয়া মাহী নাযায় নহয় বাই কোৱা বাই কোৱা এবাৰ আহিলে মইতো অনলাইন কৰি দিম 80 টকা দেখাইছে সেইটো মাহত বাৰু নিদিলো মামা ধৰিবা দেই তাইক ধৰিবা দেই দেহা তুমি যাবা দেহা তুমি যাবা যাবানে নোযোৱা ঘৰত যাবানে নাই মা যাবানে নোযোৱা অকণমান দৌৰা-দৌৰি কৰ ইমান ভাল নাইছ খেলা-খেলি কৰ বাই কোৱা মই গুৱাহাটীত গৈ দি আছো মই গুৱাহাটীত হাই মই এতিয়া বহুত দেৰি পিছতহে আপোনালোকক লগ পাইছোঁ মানে কি হ'ল দেহা গ'ল দেহাহঁত যোৱাৰ পিছত ময়ো ভাত পানী খাই আজৰি হ'লোঁ বাচন বৰ্তন ধুই আজৰি হৈ অকণমান মা আৰু মই লেকচাৰ মাৰিলোঁ বাহিৰতে বহি তাৰপিছত ভাবিলোঁ ভিডিঅ'টো শেষ কৰিব লগা আছিলে নহয় মই বোলো আজিয়ে শেষ কৰি দিওঁ আৰু দেহা গ'ল তাৰে পিছত মনটো বেয়া লাগিছে আৰু কাৰণ ঘৰখন খালী খালী হৈ আছে মাও কৈ আছে তাই থকাৰ কাৰণে ইমান ভাল লাগি আছিলে আজি গ'ল এনেকুৱা আৰু মানে পোৱালি এটা থাকিলে ঘৰখন এনেও অলপমান বেলেগ হৈ থাকে তাই যোৱাৰ কাৰণে অকণমান বেয়া লাগিছে আৰু গাটো তাইৰ বহুতেই বেয়া আছিলে আপোনালোকে প্লিজ প্ৰে কৰিব তাইৰ গাটো যাতে সোনকালে ভাল পায় মানে একো খাব নিবিচাৰে মুখত কিবা কিবি গুটি ওলাইছে আৰু ইমান কান্দি থাকে মানে বেয়া লাগে আৰু খাব মন কৰা নাই পৰহি দিনাৰ পৰাতো তাই একো খোৱাই নাই মানে কোনো খাব মন নকৰে অকণমান মেগী অকণমান বনাই দিলে খায় আৰু সেনেকৈনো আৰু কেনেকৈ থাকিব ন মেগী খালে বেয়া লাগি আছে সেইটো কাৰণে আৰু গ'ল ঘৰখনো খালী হৈ গ'ল মই কালি যাম আৰু ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ দেৱালী বুলি সৰু সুৰাকৈ দেখালোৱে কেনেকৈ পালন কৰিলোঁ কিন্তু বৰষুণডালে ইমান জ্বলালে মানে নহয় এবাৰ কৈছোঁ মানে ভালকৈ একো এটা কৰিব নাপালোঁ বোম এটাও মাৰিব নাপালোঁ এই বৰষুণডালৰ কাৰণে হ'লেও যেনে তেনে পাৰ কৰিলোঁ আৰু বছৰৰ উৎসৱ দেৱালীটো গ'ল আৰু আপোনালোকৰো ভালে ভালে গ'ল বুলি আশা কৰিলোঁ আৰু চবৰে ভাল হওক আৰু সেইটো আশা কৰিলোঁ আৰু এতিয়া ভিডিঅ'টো ইমানতে এৰোঁ যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আৰু ঠিক আছে এতিয়ালৈকে এৰিছোঁ আৰু নেক্সট ভিডিঅ' এটাত লগ পাম বুলি আশা থাকিলে বাই ভালদৰে থাকিব